তো হে গাইজ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো প্ৰথমতে আজি আপোনালোক সকলোকে মই হোলী এই ৰঙৰ উৎসৱৰ শুভকামনা জনালোঁ। আৰু আজি এই ভিডিঅ'টোত ভাৰতৰ বিভিন্ন প্ৰান্তত হোলী কেনেদৰে পালন কৰা হয় তাৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো হোলী উৎসৱটো বসন্ত ঋতুৰ ফাগুন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱটো উত্তৰ পূব ভাৰতত বেছি পালন কৰা হয় আৰু এই হোলীটো প্ৰায় মুঠ 12 প্ৰকাৰেৰে পালন কৰা হয়। প্ৰথম হোলী হ'ল বৰসানা, বৃন্দাবন, মথুৰা, কৃষ্ণৰ জন্মভূমিত পালন কৰা লাঠমাৰ হোলী। এই হোলীত মহিলাসকলে পুৰুষসকলক লাঠিৰে মাৰিবলৈ খেদে আৰু পুৰুষসকলে নিজক বচাবৰ কাৰণে ঢাল বা কেপ্টেইন আমেৰিকাৰ চিল্ডৰ ব্যৱহাৰ কৰে আৰু ইজনে সিজনক ৰং লগাই এই হোলী পালন কৰা হয়। টয়লেট এক প্ৰেম কথা মুভিটো এই হোলীৰ বিষয়ে উল্লেখ আছে। এই হোলীত ভাগ ল'বলৈ বিভিন্ন দেশৰ পৰা লোক বছৰি বছৰি উত্তৰ প্ৰদেশ, বৃন্দাবন অহা দেখা যায়। দ্বিতীয় হোলী হ'ল দোলা হোলী। এই হোলী ভাৰতৰ উৰিষ্যা প্ৰান্তত পালন কৰা হয়। এই উৎসৱ 5 পৰা 7 দিনলৈ চলে। এই উৎসৱ সকলো লোকে বিশেষকৈ কৃষ্ণৰ যাত্ৰা ওলায় আৰু তেখেতক ভোগ দিয়ে। এই যাত্ৰা 4 দিনলৈ চলে আৰু শেষৰ দিনা হোলী খেলি ফাগুন পূৰ্ণিমা সমাপ্ত কৰা হয়। তৃতীয়তে হ'ল ফাগুনোৱা হোলী। এই হোলী বিহাৰৰ বিখ্যাত ভোজপুৰী গানৰ দৰে হোলীৰ উৎসৱ হয়। এই হোলীত সিহঁতে বিভিন্ন লোকগীত, বিভিন্ন নৃত্য পৰিৱেশন কৰি এই হোলী পালন কৰে। চতুৰ্থ হোলী হ'ল বসন্ত উৎসৱ। এইটো পশ্চিম বংগলত পালন কৰা হয়। ইয়াতে এই উৎসৱত তেওঁলোকে হালধীয়া ৰঙৰ পোচাক পিন্ধি বসন্তৰ আদৰণি জনায়। পঞ্চমতে হ'ল শিংগো। এইটো ভাৰতৰ গোৱা ৰাজ্যৰ এটা প্ৰমুখ উৎসৱ হয়। এই উৎসৱটো কৃষকৰ বাবে বহুত প্ৰধান হয়। এই উৎসৱটো 14 দিনলৈ চলে। উৎসৱটো গোৱাৰ পৰম্পৰাগত উৎসৱৰ ভিতৰত এটা হয়। ষষ্ঠতে হ'ল য়োৱাচাং হোলী। এই উৎসৱ ভাৰতৰ মণিপুৰ ৰাজ্যৰ 6 দিনলৈ পালন কৰা হয়। এই উৎসৱত য়োৱাচাং নামৰ ৰাস্তাৰ কাষত বাঁহৰ জুপুৰি বনাই এই উৎসৱত ভাগ লোৱা হয়। সপ্তমতে হ'ল বৈশাখী বা খাদী হোলী। এই হোলী উত্তৰাখণ্ডৰ পালন কৰা হয়। এই হোলীত তেওঁলোকে নিজৰ পৰম্পৰাগত সাজপাৰ পিন্ধি নিজৰ লোকগীত গাই এই হোলী পালন কৰা দেখা যায়। এই হোলী তেওঁলোকৰ ৰং আৰু উল্লাসৰ প্ৰতীক হয়। অষ্টমতে হ'ল ৰং পঞ্চমী হোলী। এই হোলী মহাৰাষ্ট্ৰত পালন কৰা হয়। এই হোলীৰ মূল উদ্দেশ্য হ'ল বেয়া শক্তিৰ ওপৰত ভাল শক্তিৰ জয়। তাৰ বাবে এওঁলোকে আবেলি সময়ত জুই জ্বলাই এই হোলী পালন কৰা হয়। নৱমতে হ'ল দৌল যাত্ৰা। এই হোলী ৰসগোল্লাৰ ভূমি পশ্চিম বংগলত পালন কৰা হয়। এই হোলীত তিৰোতাসকলে হালধীয়া কালাৰৰ পোচাক পিন্ধে, যিটো বহুত আয়ৰ প্ৰতীক হয় আৰু এই হোলীত বিভিন্ন ধৰণৰ লোকগীত, নৃত্যৰ পৰিৱৰ্তেও ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাৰ পাঠ আবৃত্তি কৰা হয় এই উৎসৱত। প্ৰথমতে হ'ল মঞ্জুল কুলি বা উকুলি। এই হোলী কেৰেলত পালন কৰা হয়। এই হোলীৰ কেৰেলৰ কুম আৰু উকুনি সম্প্ৰদায়ে বেলেগ ধৰণে পালন কৰে। এই হোলীত তেওঁলোকে হালধি আৰু মঞ্জুল হোলীৰ ৰং হিচাপে ব্যৱহাৰ কৰে। হোলীৰ কথা কৈ থাকোঁতে অসম কেনেকৈ পিছ পৰি ৰ'ব। অসমত হোলীক ফাকুৱা বুলি কোৱা হয়। এই ফাকুৱা উৎসৱ অসমত 2 দিনৰ কালে পালন কৰা হয়। এই উৎসৱৰ প্ৰথম দিনা ৰঙৰ সৈতে খেলা হয় আৰু দ্বিতীয় দিনা ভালৰ জয়ৰ কাৰণে মাটিৰ সৈতে খেলা যায় এই হোলী অসমত। দ্বাদশ হ'ল হোলা মহল্লা। এই হোলী পাঞ্জাৱত পালন কৰা হয় আৰু এই বিভিন্ন হোলীতকৈ একদম বেলেগ হয়। এই হোলীত তেওঁলোকে বিভিন্ন ধৰণৰ মাৰ্চিয়েল আৰ্টৰ প্ৰদৰ্শন কৰা হয় আৰু প্ৰথম দিনা বিভিন্ন হোলী ৰং খেলি হোলী গীত গাই পালন কৰা হয় এই হোলী। আপোনালোকে হোলী কেনেদৰে পালন কৰিলে মোক কমেণ্টত নিশ্চয় জনাব আৰু এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কোনখন ৰাজ্যৰ হোলী বেছি ভাল লাগিল মোক সেইটো কমেণ্টত নিশ্চয় জনাব। তো আশা কৰিছোঁ আপোনালোকে এইবাৰ হোলী জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে খেলিব আৰু এই পোহৰৰ ৰঙৰ হোলীৰ উৎসৱত আপোনালোকক ড্ৰিমজনৰ তৰফৰ পৰা শুভকামনা জনাইলোঁ। তো লগ পাম নেক্সট ভিডিঅ'। আন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি, হেঁপাহতে উৰি আছো কলমটো মোৰ পাখি। পলম হ'ব বাটত আৰু হ'ব চাগে ৰাতি, যে পতকা নাথাকিলেও সপোন বহুত বাকী।